নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। বহুত কেইদিন হ'ল ভিডিঅ' দিবই পৰা নাই। যদি মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল পায় আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সকলো নিশ্চয় ভালে আছে, ময়ো ভালে আছোঁ। আজি অলপ ওলাই গৈছিলোঁ। মাজুলীৰ অলপ সেউজীয়া পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া ধান পকিছে আৰু অলপ সোনকালে কাটিব হ'ব। যিফালে যাওঁ অকল সেউজীয়া। এয়া ভেটফুল ফুলিছে। পুখুৰী নহয়, পিছে পথাৰ হয়। ইয়াতে এইবাৰ বৰষুণ বেছি হোৱাৰ বাবে বাও সিঁচিব নোৱাৰিলে। এয়া চাওকচোন, কেৱল সেউজীয়া কি ধুনীয়া পৰিৱেশ। মোৰ যে বহুত ভাল লাগিছে এই পৰিৱেশটো। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। মাজুলীৰ ভিতৰতে বিখ্যাত ঐতিহ্যমণ্ডিত পানীখাইটি শিলগুৰি থান বৰ নামঘৰ হয়। ইয়ালৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে শৰাই দিবৰ কাৰণে। আপোন মহাবিদ্যালয়খনত আজি এখন্তেক সোমাই আহিছিলোঁ। বিশেষ কাৰণত মহাবিদ্যালয়লৈ গৈছিলোঁ। সকলোকে লগ পালোঁ, ভাল লাগিল। খালি ভিডিঅ' কৰিব নহ'ল। লগৰীকেইজনীক লগ পালোঁ বহুত দিনৰ পিছত। ভিডিঅ' কৰা নহ'ল, ফটোকে মাৰিলোঁ, তাকে দিছোঁ আৰু ভিডিঅ'ত।